আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যাৰ শেষ বিষয়বস্তু দশমিক বিস্তৃতি। এতিয়া আমি দশমিক বিস্তৃতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ। দশমিক বিস্তৃতি অৰ্থাৎ এটা সংখ্যাক আন এটা সংখ্যাৰে হৰণ কৰাৰ দশমিকৰ পিছত কেইটা সংখ্যা ওলায়, দশমিকৰ পিছত যেইটা সংখ্যা ওলায় সেই সংখ্যাখিনিৰ দশমিক বিস্তৃতি বুলি কোৱা হয়। কিছুমান ক্ষেত্ৰত দেখা যায় দশমিকৰ পিছত সংখ্যা শেষ হৈ যায়, আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় দশমিকৰ পিছতো সংখ্যা ওলাই গৈ থাকে। অৰ্থাৎ দশমিক বিস্তৃতি দুই ধৰণৰ, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। পোনপ্ৰথমে আমি পৰিসমাপ্তৰ বিষয়ে বা সাৱধিৰ বিষয়ে আলোচনা কৰিম। পৰিসমাপ্ত বা সাৱধি হ'ল, ধৰি লওঁ x এটা পৰিমেয় সংখ্যা, তেনেহ'লে xক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, আৰু q অৰ্থাৎ হৰৰ যদি মৌলিক উপাধিকৰণটো 2n 5m আৰ্হিৰ হয়, য'ত nm অবিয়োগাত্মক, অৰ্থাৎ n আৰু m বিয়োগ সংখ্যা হ'ব নোৱাৰিব, তেতিয়া তেনেধৰণৰ যিবিলাক দশমিক বিস্তৃতি অৰ্থাৎ দশমিকৰ পিছত যিটো বিস্তৃতি হ'ব, দশমিকৰ পিছত যি সংখ্যা ওলাব সেয়া সাৱধি হ'ব, অৰ্থাৎ দশমিকৰ পিছত ওলাই নাযায় আৰু এইদৰে শেষ হৈ যাব। তেনেকৈ ইয়াতে এটা উদাহৰণ দেখুওৱা হৈছে। আমি 10ৰে 4ক যদি হৰণ কৰোঁ তাৰ দশমিক বিস্তৃতি হ'ব 0.4, অৰ্থাৎ দশমিকৰ পিছত আমি এটা সংখ্যা পাইছোঁ। এই দশমিক বিস্তৃতিটো এই আৰ্হিটোৰ পৰা গম পোৱা যায়। যদি যিহেতু 10ত 2 আৰু 5 আছে, অৰ্থাৎ 2n 5m আৰ্হিৰ হয়, হৰৰ যিটো আৰ্হি 2 আৰু 5 হয়, অৰ্থাৎ হৰত যদি আমাৰ 2 আৰু 5 থাকে, তেনেহ'লে আমি হৰণ নকৰাকৈয়ে ক'ব পাৰিম যে তাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি। অৰ্থাৎ 10ৰে 4 হৰণ কৰিলে দশমিকৰ পিছত এটা সমাপ্ত আমি সংখ্যা পাম, তাৰপিছত আৰু ওলাই গৈ নাথাকে। অৰ্থাৎ পৰিসমাপ্ত মানে হ'ল যিবিলাক সংখ্যাৰ বা যিবিলাক p/q আকাৰৰ সংখ্যাৰ ভগ্নাংশ আকাৰৰ সংখ্যাৰ তলৰ হৰটোৰ যদি আৰ্হি 2n 5m হয়, অৰ্থাৎ তলত যদি 2 আৰু 5 থাকে, তেনেহ'লে আমি ক'ব পাৰিম যে তাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি। সেয়েহে আমি 10ৰে 4 হৰণ কৰোঁতে ইয়াতে 0.4 পালোঁ, যিহেতু 10ৰ আৰ্হিত 2151, অৰ্থাৎ 2 to the power 1 5 to the power 1, অৰ্থাৎ 2 আৰু 5 আছে, সেইকাৰণে 10ৰ দশমিক বিস্তৃতি সাৱধি, অৰ্থাৎ পৰিসমাপ্ত বা সাৱধি। এনেকৈ কিছুমান উদাহৰণ ইয়াতে দেখাইছোঁ, যেনে 2.46, 5.267, 0.425 ইত্যাদি। এইবিলাক হ'ল দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধিৰ কিছুমান ৰূপ, অৰ্থাৎ সকলোৱে দেখা গৈছে দশমিকৰ পিছত একে ওলাই গৈ থকা নাই, দশমিকৰ পিছত শেষ গৈছে, যেনেকৈ 0.46, 0.267, 0.425 এই ধৰণৰ ওলাই গৈ আছে। এই হ'ল পৰিসমাপ্ত বা সাৱধি দশমিক বিস্তৃতিৰ এক উকা। এতিয়া আমি কিছুমান প্ৰশ্ন লওঁ, যেনে প্ৰথম প্ৰশ্নটো 23/2 to the power 3 পূৰণ 5 স্কুৱেৰ 6/15 7/2 কি হ'ব? যিহেতু আমি এই সংখ্যাটো দেখিয়ে গম পাইছোঁ ইয়াৰ হৰত 2 to the power n আৰু 5 to the power m আৰ্হি আছে, অৰ্থাৎ তলৰ হৰত 2 আৰু 5 দুইটাই আছে, সেয়েহে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। 6/15 ইয়াত দেখা পাইছোঁ আমি তলত 15 আছে আৰু ওপৰত 6 আছে। 15ৰে আমি 6 হৰণ কৰিলে 0.4 পাম। চ' আমি গমেই পাইছোঁ যে হৰণ কৰি চালে ইয়াৰ 0.4 ওলাব, কিন্তু হৰণ নকৰাকৈও আমি ক'ব পাৰোঁ ইয়াৰ আৰ্হি, তলৰ হৰটোৰ আৰ্হি যদি 2n 5m হয়, তেনেহ'লে আমি ক'ব পাৰিম ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। অৰ্থাৎ 6/15 যদি আমি ইয়াক কাটাকাটি কৰোঁ 3ৰে, 3 2 6, 3 5 15, অৰ্থাৎ ইয়াৰ সমাধানত আমি পালোঁ 2/5 পালোঁ। এতিয়া আমি দেখা পালোঁ তলৰ হৰটোৰ আৰ্হি 2051। আমি আগতেই জানো যে আমাৰ তলৰ আৰ্হিটো 2 আৰু 5 হ'ব লাগিব, যিহেতু ইয়াতে আমাৰ 2 নাই, আমি 20 দিলোঁ বা 2 নট দিলোঁ। আমি সকলোৱে জানো 2 নট মানে 1 ধৰা হয়,
অৰ্থাৎ প্ৰত্যেক সংখ্যাৰ তলত 1 থাকে সেই 1টোত আমি ৰূপটো বনাবলৈ 2n 5m এই ৰূপটো বনাবলৈ এই 2nটো আমি নিজে সজাই ললো 2 নট পূৰণ 5 to the power 1 বা 51 এই ধৰণে আমি গম পালো যে 16/15ৰো তলৰ আৰ্হি হৰৰ আৰ্হি 2n 5m হয় সেইকাৰণে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব অৰ্থাৎ আমি হৰণ নকৰাকৈ এই আৰ্হিটো চাই ক'ব পাৰিম যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এই আমি লিখিছো যে 6/15ৰ দশমিক বিস্তৃতিও পৰিসমাপ্ত 7/2 সেইদৰে আমি দেখা পাইছো 7/2 টোৰ তলত 2 আছে 5 নাই সেইকাৰণে আমি আগৰ দৰে 5 নট দিছো তো 5 নট মানে 1 অৰ্থাৎ তলত গৈ আমাৰ 2 থাকিব তো তলত যেতিয়া দেখা পাম যে আমাৰ 2 to the power n আৰু 5m আৰ্হি নাথাকে যদি যিকোনো এটা থাকে যেটো নাথাকে সেইটোৰ ওপৰত এনেকে এটা নট লগাই দিলে হ'ল কাৰণ সেইটোৱে বুজাব যে সেইটোৰ অৰ্থ 1 কাৰণ যেহেতু আমাৰ 2 আছে যে 5 নাই আমি এটো 5 নটটো নিজে লগাই পেলাই এই আৰ্হিটো বনাই ললো অৰ্থাৎ কিছুমান সংখ্যা আমি হৰণ নকৰাকৈ তাৰ দশমিক বিস্তৃতি 2n 5m আৰ্হিৰে নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ যদি হৰ 2n 5m আৰ্হিৰ হয় তেনেহলে দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ দশমিকৰ পিছত সমাপ্ত হ'ব আৰু যদি 2n 5m আৰ্হিৰ নহয় তেতিয়া কি হ'ব আমি সেই বিষয়ে এতিয়া আলোচনা কৰিম ইতিমধ্যে আমি আলোচনা কৰিছো দশমিক বিস্তৃতি দুই প্ৰকাৰৰ পৰিসমাপ্ত আৰু অপৰিসমাপ্ত এইবাৰ আহিছো আমি অপৰিসমাপ্ত বা পৌনঃপুনিক অপৰিসমাপ্ত আৰু পৌনঃপুনিকনো কি ধৰা x = p/q এটা পৰিমেয় সংখ্যা যাতে হৰ qৰ মৌলিক উপাধিকৰণত 2n 5m আৰ্হি নহয় পৰিসমাপ্তত আছিলে qৰ আৰ্হি 2n 5m আৰ্হিৰ হয় অৰ্থাৎ হৰত যদি 2 আৰু 5 থাকে তেনেহলে আমি হেতু পৰিসমাপ্ত বুলি কৈছিলো এইবাৰ 2 আৰু 5 যদি নাথাকে তেনেহলে তাক আমি অপৰিসমাপ্ত বা পৌনঃপুনিক অপৰিসমাপ্ত আৰু পৌনঃপুনিক বুলি কম য'ত n আৰু m অবিয়োগাত্মক হ'ব লাগিব অৰ্থাৎ এটা উদাহৰণ আমি লৈছো 17/18 17/18ৰ যেটো হৰ ইয়াৰ হৰ হ'ল 18ৰ আমি ভাঙি দেখা পালো ইয়াত 2 আৰু 9 আছে 2 আৰু 5 নাই যদিও আমি 5 ত বনাই লওঁ ইয়াতে 2n 5m আৰ্হি নহব যেহেতু 9 এক্সট্ৰাকৈ আহিছে 9 সংখ্যাটো আহি গৈছে তেনেকৈ আমি ভাঙোতে দেখা পালে 2 আৰু 3 আছে 2 আৰু 3 আছে 5 নাই অৰ্থাৎ ইয়াতে 5 টো যদি আমি বনাইও লওঁ 5 নট হিচাপে তেনেহলে এটো 2n 5m আৰ্হিৰ নহব সেয়ে ইয়াৰ দশমিক বিস্তৃতিত দেখা গৈছে 0.9444 ইয়াৰ পিছফালে অসংখ্য 4 ওলাই গৈছে অৰ্থাৎ পৌনঃপুনিক এনে ধৰণৰ দশমিক বিস্তৃতিবিলাককে কোৱা হয় অপৰিসমাপ্ত আৰু পৌনঃপুনিক অৰ্থাৎ দশমিকৰ পিছফালে সমাপ্ত নহয় আৰু ক্ৰমান্বয়ে সংখ্যাবোৰ ওলাই গৈ থাকে অৰ্থাৎ পৌনঃপুনিক হয় 18ৰ আৰ্হি যেহেতু 2n 5m নহয় সেইবাবে অপৰিসমাপ্ত আৰু পৌনঃপুনিক এনেদৰে অন্য এটা উদাহৰণ লৈছো 1/7ৰ যদি আমি দশমিক বিস্তৃতি উলাও বা 7ৰে 1ক যদি আমি বিভাজ্য বা হৰণ কৰি চাওঁ তেন্তে এনে ধৰণৰ কিছুমান ফলাফল পাম ইয়াত দেখা গৈছে মই আন্ডাৰলাইন কৰি দিছো যে 142857 এইদৰে পৌনঃপুনিক হিচাপে দশমিকৰ পিছফালে বিস্তৃতিবোৰ ওলাই গৈ থাকে অৰ্থাৎ যিবোৰ অপৰিসমাপ্ত আৰু পৌনঃপুনিক সেইবিলাকৰ দশমিকৰ পিছফালে সংখ্যাবোৰ ক্ৰমান্বয়ে অসীমলৈ আগবাঢ়ি গৈ থাকে যেহেতু ইয়াতে 7ৰ আৰ্হি 2n 5m নহয় অৰ্থাৎ হৰৰ আৰ্হি 2n 5m নহয় হৰত 2 আৰু 5 নাই সেইবাবে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পৌনঃপুনিক আগৰ পৰিসমাপ্তত আমি পাইছিলো হৰৰ আৰ্হি 2n 5m হলে পৰিসমাপ্ত আৰু হৰৰ আৰ্হি 2n 5m নহলে ই অপৰিসমাপ্ত আৰু পৌনঃপুনিক এতিয়া আমি কেইটামান প্ৰশ্ন লৈছো যেনে প্ৰথম প্ৰশ্নটো 64/455 129/2 5 to the power 7 and 7 to the power 5 and 3 নম্বৰটো হ'ল 77/210 অৰ্থাৎ আমি এতিয়া এই সংখ্যাকেইটাৰ দশমিক বিস্তৃতিনো কি
সেয়া আলোচনা কৰিম। ইতিমধ্যে আমি কৈছোৱে তলৰ হৰটো যদি 2n 5m নহয় তেনেহ'লে দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পৌনঃপুনিক। যিহেতু আমি দেখিছোঁ 455ক আমি তলৰ যিটো হৰ সেইটো ভাঙোতে 5 পূৰণ 91 পালোঁ, অৰ্থাৎ তলত 2n 5mৰ 5 আছে কিন্তু 2 নাই, অৰ্থাৎ ইয়াতে 5m আৰু 2n আৰ্হিৰ হোৱা নাই, সেয়েহে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত। ছেকেণ্ডটো 129/2 কিউব 5 to the power 7 আৰু 7 to the power 5। ইয়াত দেখা গৈছে 2n আৰু 5m আৰ্হি আছে কিন্তু লগতে অন্য এটা সংখ্যাও আছে, অৰ্থাৎ 2n 5m আৰ্হিৰ সম্পূৰ্ণভাৱে নহ'ল, সেয়েহে ইয়াতো দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'ব। এনেদৰে আমি 77/210ৰো তলৰ হৰটো যদি ভাঙি চাওঁ আৰ্হিটো 2n 5m আৰ্হিৰ নহ'ব, অৰ্থাৎ ইয়াৰো দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পৌনঃপুনিক হ'ব। অৰ্থাৎ যদি আমি 77ক 210ৰে হৰণ কৰি চাওঁ যে দেখা পাম তাৰ দশমিক বিস্তৃতি অৰ্থাৎ দশমিকৰ পিছফালে কিছুমান সংখ্যা ওলাইছে যিবোৰ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে। সেয়েহে মই 64ক 455ৰে হৰণ কৰোঁতে এই ধৰণৰ কিছুমান সংখ্যা পাইছিলোঁ 0.1406593 406,593 ক্ৰমান্বয়ে এইদৰে আগবাঢ়ি গৈ আছিলে। অৰ্থাৎ দেখা পালোঁ যিহেতু ইয়াৰ হৰৰ আৰ্হি 2n 5m নহয়, সেয়েহে দশমিকৰ পিছফালৰ যি বিস্তৃতি দশমিকৰ পিছফালৰ যি সংখ্যা সেয়া পৌনঃপুনিক হৈছিল আৰু ক্ৰমান্বয়ে অপৰিসমাপ্ত হৈছিল। অৰ্থাৎ আমি এই বুজি পালোঁ যে পৰিসমাপ্ত হ'বলৈ হৰটো 2n 5m আৰ্হিৰ হ'ব লাগিব আৰু অপৰিসমাপ্ত হ'লে তলৰ হৰটো 2n 5m আৰ্হিৰ নহয়। অৰ্থাৎ যদি হৰ 2n 5m আৰ্হিৰ হয় তেন্তে দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি হয়, আৰু যদি হৰ 2n 5m আৰ্হিৰ নহয় তেনেহ'লে দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পৌনঃপুনিক হয়। অৰ্থাৎ এইদৰে আমি হৰণ নকৰাকৈয়ে এই আৰ্হিটোৰ জৰিয়তে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব সেই বিষয়ে নিৰ্ণয় কৰিব পাৰোঁ।